টেক ব্ৰেকিং নিউজ অহা 25 মে ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা হ'ব 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুঠ 15টাকৈ ৱেবছাইট আৰু উপলব্ধ এণ্ড্ৰইড এপৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব ফলাফল। কিন্তু এটা কথা মন কৰিবলগীয়া যে বহুতেই নাজানে কেনেকৈ নিজৰ ফলাফল চাব পাৰিব অনলাইনৰ পৰা। সেয়েহে মই আজি আপোনালোকক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট চোৱাৰ দুটা সহজ পদ্ধতিৰ বিষয়ে জনাবলৈ ওলাইছোঁ। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ক্ৰম অন কৰি লওক আৰু ইয়াত টাইপ কৰক www.ashsec.nic.in। যিটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট হয় আৰু এইটো টাইপ কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰি দিয়ক। তাৰপিছত দেখা পাব এনেধৰণৰ পেজ খোল খাই আহিছে। অকণমান স্ক্ৰল ডাউন কৰিব আৰু জুম কৰি লেফ্ট ছাইডত দেখা পাব ৰিজাল্ট বুলি এটা অপশ্যন আছে। এই ৰিজাল্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাব এখন নতুন টেব খোল খাই আহিব। আৰু ইয়াত বৰ্তমান দেখা পাইছে HS ফাইনেল ইয়াৰ এক্সাম ৰিজাল্ট 2018 ইজ এভেইলেবল। কিন্তু 25 মে ৰাতিপুৱা 9 বজাৰ লগে লগে ইয়াত দেখা পাব HS ফাইনেল এক্সাম ৰিজাল্ট 2019 ইজ এভেইলেবল। আৰু ইয়াৰ তলত যিটো আপোনালোকে লিংক দেখা পাইছে হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন সায়েন্স আৰ্টছ কমাৰ্চ 2018 ইয়াত দেখা পাব 2019 ৰিজাল্ট আছাম আৰু আপোনালোকে সেই লিংকত ক্লিক কৰি দিব। লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ নতুন পেজ খোল খাই আহিব আৰু ইয়াত মাৰিব দিছে ৰোল নং আৰু এণ্টাৰ দ্য ডাইট, মানে কেপচাটো যেনেধৰণে আছে তেনেধৰণে মাৰিব লাগিব। মই আপোনালোকক ইয়াত যিটো এক্সাম্পল দিছে সেইটো মাৰো দেখুৱাই আছোঁ 2018 চনৰ কাৰ ৰিজাল্ট আহে। ইয়াৰ এক্সাম্পল দিয়া আছে ৰোল 0335 0335 আৰু নং দি আছে 20066 20066 কেপচা স্মল n i small n small I 6 small t small j small m আৰু এইখিনি টাইপ কৰাৰ পাছত আপোনালোকে সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ লগে লগে ৰিজাল্টখন আপোনালোকৰ কাষত ওলাই আহিব। এয়া দেখিছে এইখন ৰিজাল্ট আহি গৈছে 2018 চনৰ দিব্যজ্যোতি দাস তেখেতৰ ৰিজাল্টখন আহি গৈছে। আৰু আপোনালোকে যদি এনেধৰণৰ ৰিজাল্টখন আহিব তাৰপিছত আপোনালোকে যদি ৰিজাল্টখন ডাউনলোড কৰিব বিচাৰিছে তেনেহ'লে ইয়াৰ তলত থকা প্ৰিণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ৰিজাল্টখন ডাউনলোড হৈ যাব। মই দেখুৱাইছোঁ প্ৰিণ্ট অপশ্যনত ক্লিক কৰি। এয়া দেখিছে ৰিজাল্টখন ডাউনলোড হৈ আছে আৰু ডাউনলোড হোৱাৰ পিছত ৰিজাল্টখন এই ধৰণে আপোনালোকৰ কাষত আহিব মাৰ্কশ্বিট সহকাৰে। দ্বিতীয়তে আপোনালোকে ইয়াত টাইপ কৰক assam12.jagaranjas.com আৰু টাইপ কৰাৰ পিছত চাৰ্চ কৰি দিয়ক। তাৰপিছত আপোনালোকে দেখা পাব এনেধৰণৰ এখন পেজ খোল খাই আহিব। অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াত দেখা পাইছে ৰিজাল্ট উইল বি পাব্লিছড হিয়াৰ অন 25 মে 2019 আৰু ইয়াত 25 মে ৰাতিপুৱা 9 বজাৰ লগে লগে আপোনালোকে দেখা পাব ৰিজাল্ট ডিক্লেয়াৰ্ড বুলি। আৰু সেই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোক ৰোল মাৰিব দিব, নং মাৰিব দিব। তাৰপিছত ষ্ট্ৰীম আৰ্টছ চায়েন্স কমাৰ্চৰ যিকোনো এটা ছিলেক্ট কৰাৰ পিছত ছাবমিট কৰি দিয়াৰ লগে লগে ৰিজাল্টখন আপোনালোকৰ সন্মুখত মাৰ্কশ্বিট সহকাৰে আহিব। আৰু আপোনালোকে যদি ৰিজাল্টখন ডাউনলোড কৰিব বিচাৰিছে তেনেহ'লে ৰিজাল্টখনৰ তলত থকা ডাউনলোড অপশ্যনত ক্লিক কৰি ৰিজাল্টখন ডাউনলোড কৰি ৰাখিব পাৰে। তৃতীয়তে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰ অন কৰি লওক আৰু ইয়াত চাৰ্চ কৰক উপলব্ধ বুলি। আৰু উপলব্ধ বুলি চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব বহুকেইটা এপছৰ লিংক আহিছে। কিন্তু ইয়াৰ যিটো প্ৰথমটো লিংক আহিছে উপলব্ধ পান ইণ্ডিয়া ইণ্টাৰনেট প্ৰাইভেট লিমিটেড বুলি, সেইটো হৈছে অফিচিয়েল এপছ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ। আৰু আপোনালোকে এই এপছটো ইনষ্টল কৰি ল'ব। এই এপটো ইনষ্টল কৰাৰ পিছত আপোনালোকে ইয়াত প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকৰ মোবাইল নং এণ্টাৰ কৰি। তাৰপিছত 25 মে ৰাতিপুৱা 9 বজাত আপোনালোকে ইয়াত আপোনাৰ ৰোল নং আৰু ডাইট এণ্টাৰ কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব মাৰ্কশ্বিট সহকাৰে আৰু ৰিজাল্ট ডাউনলোড কৰিব পাৰিব। এই সকলোবোৰ ৱেবছাইট আৰু উপলব্ধ এণ্ড্ৰইড এপৰ লিংক ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব। ধন্যবাদ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।